Hello friends, welcome to Susmita's Diary. মই সুস্মিতাৰা ভাই সুস্মিতা's Diary YouTube চেনেলটিত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই আজি আহিছো বাইখো ফেষ্টিভেল চাবলৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কৃষ্ণাইৰ ওচৰতে থকা দাইৰং গাঁওখনলৈ আৰু ইয়াতে প্ৰতি বছৰে পৰম্পৰাগতভাৱে বাইখো উৎসৱ পালন কৰি আহিছে আৰু সেই বাইখো উৎসৱটি আজি মই চাবলৈ আহিছো আৰু এয়া চলি আছে ফায়াৰ ডান্স মানে কুক্সি নৃত্য চলি আছে আৰু চাওক কেনেকৈ জুয়ৰ ওপৰেদি ডান্স কৰি আছে দৌৰি দৌৰি আৰু কাৰো ভৰি এতিয়ালৈকে পুৰা নাই কাৰণ ইয়াতে বহুত নিয়ম নীতি পালন কৰি এনেকৈ ডান্স কৰা হয় আৰু চাওক ডান্সখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছো যিখিনি পাৰো আপোনালোকে যেন চাই থাকে এয়া চাওক এয়া হৈছে কুক্সি নৃত্য আৰু বাইখো উৎসৱত কুক্সি নৃত্য প্ৰদৰ্শন কৰা হয় আৰু মেইনলি বাইখো উৎসৱ হৈছে ৰাভাসকলৰ মেইন উৎসৱ হয় আৰু ই কৃষিভিত্তিক খেতি বাতি কৰাৰ আগমুহূৰ্তত বাইখো উৎসৱ পালন কৰা হয় আৰু সকলোৱে মিলিজুলি ৰাভাসকলে পালন কৰে উলাহ মালাহেৰে আৰু চাওক কেনেকৈ জুয়ত ডান্স কৰিছে আপোনালোকে চাগে প্ৰথমবাৰ দেখিবলৈ পাইছে আৰু এনেকৈ দুদিনীয়া কাৰ্যসূচীৰে বাইখো উৎসৱটি পালন কৰা হয় এইটো হৈছে এতিয়া দাইৰঙত চলি আছে বাইখো উৎসৱ আৰু আমি চাবলৈ আহিছো তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টি যদি চাই আপোনালোকক ভাল লাগিলে প্লিজ জনাই দিব দেই আৰু সকলোৱে ভালে ভালে থাকক আয়া বাইখোই যাতে সকলোকে ভালে ভালে ৰাখক সকলোৰে কৃষি যাতে খেতিপথাৰ যাতে ভাল হয় বাইখো ফেষ্টিভেলৰ মেইন কাৰণটো হৈছে কৃষিভিত্তিক হয় খেতিপথাৰ যাতে সকলোৰে ভাল হয় শস্য যাতে সকলোৰে ভাল হয় পোকবোৰে যাতে অনিষ্ট নকৰে বেমাৰ আজাৰ যাতে কাৰো নহয় আৰু সকলোৱে ভালে ভালে থাকক আজিলৈ এৰিছো বাই বাই টেক কেয়াৰ